বৰপেটা হওক, নলবাৰী হওক, গোৱালপাৰা হওক, ধুবুৰী হওক, বকো হওক, মিৰ্জা হওক বা মানকাছাৰৰ হওক, সকলোখিনি ভিউৱাৰ্ছ আপোনালোকে আহক পখিলা মটৰ্ছলৈ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ যিটো সমাধি ক্ষেত্ৰ আছে, একদম তাৰ অপজিটত মই আছোঁ আৰু এইফালে দিয়ে যাম পখিলা মটৰ্ছলৈ। দাদা আছে। দাদা কি খবৰ? ভাল ভাল ভাল, বঢ়িয়া। তো আপোনালোকক মই একদম খুব ধুনীয়াকৈ লোকেশ্যনটো দি দিছোঁ, কিয়নো আপোনালোকে যেতিয়া নগাঁৱৰ ফালৰ পৰা আহিব নহয়, এনেকৈ ব্ৰিজৰ ওপৰেদি যেতিয়া আহিব, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ কাষদিয়ে যাব। এনেকৈ গৈ 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 আৰু এই দেখিছে গোৱালপাৰা লিখা আছে, এই ৰাস্তাটোদি যাব আৰু এইফালে আছে লেফ্ট হেণ্ডত যদি যায় আপোনালোকে ইউনিভাৰ্চিটি পাব আৰু চিধা যাব লাগিব পখিলা মটৰ্ছলৈ। আহিব মানে এয়াৰপৰ্টৰ ৰোডত আহিব, মানে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰৰ পৰা প্ৰায় 200 মিটাৰ আহিলে ধৰক এটা ইউ টাৰ্ণ পাব। খুব ধুনীয়াকৈ এড্ৰেছটো এইকাৰণে দিছোঁ যাতে আপোনালোকে আহি সহজতে এই পখিলা মটৰ্ছ পায়। আপোনালোকে যেতিয়া এই সমাধি ক্ষেত্ৰৰ পৰা 200 মিটাৰ আহিব, সেইফালে দেখা পাব। চাওক, এইটো পখিলা মটৰ্ছ দেখিছে আৰু লগতে এখন হাৰ্ডৱেৰ দোকান আছে, আছাম ইনৰ একদম লগতে আছে এই কৃষ্ণচূড়া ধাবা এখন, আৰু এই ধাবা কাষতে আছে এই পখিলা মটৰ্ছ। তো আপোনালোকক এতিয়া মই বলেৰো এখনৰ ডিটেইলছ দিম, কিয়নো পখিলা মটৰ্ছত আপোনালোকে বলেৰোৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গাড়ী পাব। দাদা, এখন আছে বলেৰো। বলেৰো BS6 2020 মডেল আপোনাৰ। হয়, এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 850। 8,50,000 টকা বলেৰো। জেনেলেক্স নে? দিয়া দাম ৰাখিছোঁ, এইটো বাৰ্গেনিং দাম ৰখা নাই, কিন্তু পুৰা একদম দিয়া দাম ৰাখিছোঁ। দিয়া দাম ৰাখিছে। যদি 10-20 টকা মিলাব খোজে নোৱাৰিম, কিন্তু 850 অল মাৰ্কেট 9 লাখ প্লাছ আছে আপোনাৰ। হয়, মানে 8,50,000 টকাত দিছে আৰু এইটো হৈছে একদম দিয়া ফাইনেল ৰেট। আপোনালোকে আহি পেলাই যদি দৰ দাম কৰিম বুলি যদি আহে তেতিয়াহ'লে কিন্তু নহ'ব। গাড়ী মই আপোনালোকক একদম সম্পূৰ্ণকৈ দেখাই দিছোঁ। 8,50,000 লৈ আহক, গাড়ী আপোনালোকৰ ঘৰত লৈ যাওক। মই গাড়ীখনৰ ভিতৰতে দেখাই দিছোঁ, চাওক, দেখিছে একদম নতুন হৈ আছে। 8,50,000 টকা বলেৰো জেনেলেক্স। এতিয়া চাই গাড়ী কিনিব আহিছে দাদাহঁত আহিছে, মানকাছাৰৰ পৰা আহিছে গাড়ী কিনিবৰ কাৰণে। আৰু এজন দাদা আহিছে। আৰ্টিকা জেনেলেক্স আপোনাৰ 2018 গাড়ী হয় আপোনাৰ। হয়, এইখনৰ প্ৰাইচটো আমি একদম দিয়া প্ৰাইচ ৰাখিছোঁ 650। 6,50,000। জেনেলেক্স কিমান চনৰ? 2018 চনৰ হয় আপোনাৰ। 2018 চনৰ আৰ্টিকা জেডএক্স চাওক, গাড়ী একদম ধুনীয়া হৈ আছে আৰু তেওঁলোকে যিটো ৰেট কৈ আছে নহয়, তো একদম কোনো আপোনালোকৰ বাৰ্গেনিং নহ'ব, ফিক্স ৰেট কৈ আছে। আপোনালোকে আহিব আৰু লগত আপোনালোকক ডকুমেণ্ট ট্ৰেন্সফাৰ কৰি দিব। যদি আপোনালোকে ল'ম বুলি ভাবিছে ল'ব পাৰে আৰ্টিকা। নেক্সট এখন আছে দাদা অল্ট' 800। এইখন 2013 হয় আপোনাৰ, এলেক্সাই হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ 195। 1,95,000 টকা অল্ট' 800 2013 চনৰ, একদম ফিক্স প্ৰাইচ। ইয়াত আৰু দামাদামি নহ'ব, পইচা লৈ আহক, গাড়ী লৈ যাওক। নেক্সট দাদা আছে এখন ক্ৰেটা ব্লেক কালাৰ। এখন 2020 মডেল হয়। 2020 আগৰখন আছিল আপোনাৰ অট'মেটিক। হয়, এইখন হ'ল আপোনাৰ মেনুৱেল হয় আপোনাৰ। হয়, তো এইখনৰ দামটো আমি ৰাখিছোঁ 1280, একদম ফিক্স প্ৰাইচ, দিয়া প্ৰাইচ 12,80,000। ব্লেক কালাৰত এখন ক্ৰেটা দেখাইছোঁ, দিয়া দাম 12,80,000। পেনোৰামিক ছানৰুফ ফেচিলিটি থকা ব্লেক কালাৰত ক্ৰেটা। নেক্সট এখন আছে দাদা ভেনু 2020 মডেল আপোনাৰ। এইখনৰ ছানৰুফ আছে আপোনাৰ। হয়, তো এইখনৰ দামটো আমি ৰাখিছোঁ 820, 8,20,000। 8,20,000 টকা ভেনু 2020 মডেল। SX নে? SX আপোনাৰ SX টাৰ্ব। ওপৰত আপোনালোকে ছানৰুফ ফেচিলিটি পাই যাব। গাড়ীখনৰ ভিতৰত দেখুৱাই দিছোঁ, চাওক, দেখিছে ভেনু। যদি ল'ম বুলি ভাবিছে ভেনু ল'ব পাৰে। তো নেক্সট এখন আছে দাদা চুইফ্ট ডিজায়াৰ। 2013 চনৰ ভিডিঅ' হয় আপোনাৰ। হয়, চ' এইখনৰ দামটো আমি ৰাখিছোঁ 290 অনলি, 2,90,000। পেট্ৰল নে ডিজেল? ডিজেল হয়, ভিডিঅ' আপোনাৰ ডিজেল ইঞ্জিন। ডিজেলৰ ইঞ্জিন। 2,90,000 টকা চুইফ্ট ডিজায়াৰ। যদি ল'ম বুলি ভাবিছে ল'ব পাৰে, কাগজ পাতি আপোনালোকক ট্ৰেন্সফাৰ কৰি দিব। নেক্সট এখন আছে বলেৰো। আকৌ এইখন বলেৰো BS6 অপচনেল হয় আপোনাৰ। হয়, এইখন আপোনাৰ 21 মডেলৰ হয়। হয়, এইখনৰ আমি ফিক্স প্ৰাইচ ৰাখিছোঁ 890। 8,90,000 টকা বলেৰো জেডএলএক্স ন? বলেৰো BS6 অপচনেল হয়, টপ মডেল আজিৰ তাৰিখত যিখন টপ মডেল বলেৰো। এখন যদি বলেৰো ল'ব বিচাৰে তো এইখনো ল'ব পাৰে। আৰু দাদা এইখনতো ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। তো গাড়ী একদম খুব ধুনীয়াকৈ দেখাই দিছোঁ, চাওক, টায়াৰ একদম বঢ়িয়া হৈ আছে। গাড়ী যদি ল'ব বিচাৰে আহক, বলেৰো লৈ যাওক। নেক্সট এখন আছে দাদা ডিজায়াৰ। এখন ডিজায়াৰ ZXI প্লাছ হয় আপোনাৰ। ZXI প্লাছ 2020 হয় আপোনাৰ। হয়, অক্টোবৰৰ গাড়ী হয় আপোনাৰ। হয়, এইখনৰ ৰানিংটো অনলি 10,000 আপোনাৰ। কিলোমিটাৰ দেখাই দিয়ক আপুনি, মাত্ৰ 10,000 চলিছে। 10,000 চলিছে আপোনাৰ, 10,000 কিলোমিটাৰ চলিছে। এখনৰ প্ৰাইচ কিমান? এইখন একদম আমি দিয়া দাম ৰাখিছোঁ 685, 6,85,000 টকা। 6,85,000 টকা ডিজায়াৰ। ZXI প্লাছ হয় আপোনাৰ। হয়, 10 টকাৰ ওপৰতে পৰিব, একো নাই, টায়াৰ ইউজে হোৱা নাই আপোনাৰ।
টায়াৰ ইউজ হয় নাই ইউজ হোৱা নাই আনটাচ টায়াৰ আপোনাৰ আৰু এখন ফাইনেন্সটো হৈ যাব হৈ যাব নেক্সট এখন আছে আপোনাৰ অল্টো K10 এখন 2019 মডেলৰ হয় আপোনাৰ এক্সআই হয় আপোনাৰ এখনৰ প্ৰাইচটো আমি ৰাখিছো 3,40,000 টকা 3,40,000 এটা দেখুৱাই দিওঁ আপোনালোকক দেখিছে এখন যদি ল'ব বিচাৰে এখন ল'ব পাৰে নেক্সট এখন আছে আপোনাৰ সুইফট VXI হয় আপোনাৰ সুইফট VXI 2019 মডেল আপোনাৰ এখনৰ আমি একদম ফিক্স প্ৰাইচ কৰিছো হয় এখন আমি ফিক্স প্ৰাইচ ৰাখিছো আপোনাৰ 565ত সুইফট কিমান চনৰ 2019 হয় 2019 চনৰ নেক্সট এখন আছে আপোনাৰ বলেৰো আকৌ এখন বলেৰো পাৱাৰ প্লাছ SLX হয় আপোনাৰ হয় এখন 2018 হয় এখনৰ আমি প্ৰাইচ ৰাখিছো 650 6,50,000 এখন যদি বলেৰো ল'ব বিচাৰে তো এখনো ল'ব পাৰে আৰু এইটো হৈছে তেওঁলোকৰ পাৰ্কিং এইখিনি গাড়ী মই আপোনালোকক ডিটেইলছ নিদিওঁ কিয়নো এই গাড়ীখিনি ডিটেইলছ দিবলৈ গ'লে বহুত টাইম লাগিব এইখিনিতে আপোনালোকক এটা কথা কওঁ যদি আপোনালোকে যদি এওঁলোকৰ পৰা যদি গাড়ী কিনে বা বুকিং দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বুকিং কৰিব পাৰে তেওঁলোকৰ অফিচৰ যিটো আপোনাৰ একাউণ্ট নম্বৰ আছে গুগল পে' হওক বা পে'টিএম হওক তাত আপোনালোকে এডভান্স কৰিব পাৰে যদি আপোনালোকে এডভান্স কৰাৰ পিছত আপোনালোকৰ 5 দিনৰ ডেট থাকিব সেই 5 দিনৰ ভিতৰত আপোনালোকে গাড়ী লৈ যাব লাগিব কিয়নো তেওঁলোকৰ পাৰ্কিঙৰ খৰচা থাকে 5 দিনলৈকে আপোনালোকৰ সেই গাড়ীখন তেওঁলোকে ৰাখি থ'ব যদি আপোনালোকে গাড়ীখন বুকিং কৰাৰ পিছত আপোনালোকে 15 দিন 20 দিন এমাহ যদি ৰখে তেতিয়াহ'লে তেওঁলোকৰ অলপ প্ৰব্লেম হয় আৰু তেতিয়া আপোনালোকে যিটো পইচা এডভান্স কৰিছিলে সেই পইচাটোৰ পৰা 30% তেওঁলোকে কাটি দিব আৰু যদি 5 দিনৰ ভিতৰত যদি আপোনালোকে গাড়ী কিনে তেতিয়াহ'লে নেকাতে যিটো পইচা দিছিলে সেই পইচাটো কাটি পেলাই বাকী পইচা দি দিব আপোনালোকৰ ঘৰত আপোনালোকে গাড়ী লৈ যাব পাৰিব আৰু মই আপোনালোকক গ্যাৰান্টি দিছোঁ আপোনালোকে যি গুগল পে' কৰিব বা যি পে'টিএম কৰিব বা যি অনলাইন পে'মেণ্ট কৰিব তেওঁলোকৰ একমাত্ৰ অফিচৰ নম্বৰতহে কৰিব আৰু আপোনালোকে স্ক্ৰীনশ্বট ৰাখি থৈ দিব স্ক্ৰীনশ্বট ৰাখি কিনে তেওঁক দিব আৰু কিবা যদি খেলি মেলি কৰে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব মোৰ নম্বৰ তেওঁলোকৰ লগত আছে আৰু মানে কি মোৰ যিখিনি ভিউৱাৰ্ছ আছে লৱাৰ আছামৰ মানে বৰপেটা হওক নলবাৰী হওক গোৱালপাৰা হওক ধুবুৰী হওক বকো হওক মিৰ্জা হওক বা মানকাছাৰৰ হওক সকলোখিনি ভিউৱাৰ্ছ আপোনালোকে আহক পখিলা মটৰ্ছলৈ এই দাদাক আপোনালোকে পাবই আৰু আপোনালোকৰ কাৰণে মই সদায় ভিডিঅ' এনেকৈ বনাই গৈ থাকোঁ যাতে আপোনালোকে এখন গাড়ী ল'ব পাৰে